नमस्कार उर्वशी किचेनলৈ আপোনালোকক স্বাগতম। আজি আমাৰ ৰেচিপিটো হৈছে ক্ৰিস্পি ফিশ ফ্ৰাই। আমি সাধাৰণতে নিমখ আৰু হালধি সানি ভাজি খাওঁ নহয় নে? এই মাছ ভাজি খাবচোন বৰ সোৱাদ লাগে খাই। মই এই ৰেচিপিটোৰ বাবে লৈছো কেইটামান বৰিয়ালা মাছ, আধা চামুচ মান শুকান জলকীয়া গুড়ি, আধা চামুচ জিৰা আৰু ধনিয়া গুড়ি, নিমখ আৰু হালধি আৰু লৈছো মই এচকল নেমু। এই গুটেইখিনি মই এতিয়া ইয়াতে মাছখিনি দি সানি লম। এই ৰেচিপিটো খুবেই সহজ আৰু খাবলৈও বেছি সোৱাদ হয়। নেমু ডোখৰো ইয়াতে চেপি দিম। এতিয়া গোটেইখিনি ভালকৈ সানি লম। এইখিনি ভালদৰে সনা হৈ গৈছে। এতিয়া মই এই মাছখিনি 30 মিনিট মান সময় ঢাকি এনেকৈ থাকিবলৈ দিম। 30 মিনিট সময়ৰ পাছত এতিয়া মই এইখিনি উদঙাই এখন কেৰাহীত তেল গৰম কৰি ডিপ ফ্ৰাই কৰিম। তেলত ডুবাই ভাজিলে মাছখিনি বেছি মচমচীয়া হয় আৰু খাই ভাল লাগে। লুটিয়াই ভালকৈ ভাজি লম মাছকেইটা। এইখিনি প্ৰায় হৈছেগৈ। ভালকৈ ৰঙা হোৱা পাছতে মই এইখিনি কাঢ়ি লম। হৈ গ'ল, মই এতিয়া এইখিনি কাঢ়ি লম। মচমচীয়াকৈ ভজা মাছকেইটাৰ ওপৰত দিবৰ বাবে মই এনেকৈ মিহিকৈ আদা, ধনিয়া আৰু জলকীয়া কুটি লৈছিলোঁ। এনেকৈ ওপৰত দি দিলে এই মাছকেইটাৰ সোৱাদ দুগুণে বৃদ্ধি কৰে। মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।